বন্ধুসকল আশা কৰোঁ সকলোৱে ভাল আছে আৰু এইখন ৰাস্তা দি মই আজি গৈ আছোঁ। এইটো হৈ গ'ল 4 লাইন, দেখিছেনে? এইটো 4 লাইন, বাইকখন আছে লগতে আৰু মই গৈ আছোঁ এতিয়া বাইদেউ এজনক আনিবলৈ। ইমান গৰমত দেখিছেনে? ইমান গৰম আছে মানে। আজি মই গৈ আছোঁ বাইদেউ আনিবলৈ। মানে কি হ'ল, এই বহুত দিন হৈ গ'ল বাইদেউ মানে আহিব পৰা নাই বুলি কৈছিলে, ঘৰত অহা নাই, সেইকাৰণে মই এতিয়া আনিব গৈ আছোঁ। মই অকলে গৈ আছোঁ আৰু বতৰটো ঠাণ্ডা হৈ আছে বৰ্তমানলৈকে। চ' ব'লক আগলৈ গৈ থাকিম আৰু। বন্ধুসকল বহুত বেয়া এটা কেছ এটা হৈ গ'ল। মানে কি হ'ল, মই আহোঁতে তেল নভৰাই কিনে আহিলোঁ লেঙেৰিত। মানে একচুৱেলি মানে মই ৰাতিপুৱা ওলাইছিলোঁ, ডিপু মানে বন্ধ আছিলে। চ' এতিয়া মানে বাইকখনৰ এইটো আৰু ইয়াতে থৈ যাব লাগিব নেকি। মানে কি হ'ল, মই বেছি দূৰো নাই, মই লেঙেৰিৰ পৰা কিমান আৰু ইয়াৰ পৰা আছোঁ মই 4 লাইন। এইটো হৈ গ'ল যিটো এইটো ৰাস্তা দেখি আছে, এইটো হৈ গ'ল ডিব্ৰুগড় বাইপাছ। মানে বাইপাছ নহয় আৰু নতুনকৈ 4 লাইন বনাইছে আৰু এইটো ৰাস্তা হোৱাৰ কাৰণে বহুত সুবিধা হৈছে, বহুত মানুহৰ সুবিধা হৈছে ডিব্ৰুগড় যাবলৈ। বিশেষকৈ আমাৰ এই লেঙেৰী ছাইডৰ যোনটো আছে, আমাৰ মানুহকেইটা আছে, আমাৰ যি আছে এইফালে, সিহঁতক যাবলৈ বহুত সুবিধা হৈছে। নহ'লে কি হ'ল, আমি ডিব্ৰুগড় যাবলৈ হ'লে আমি এই মৰাণ হৈ কিনে ডিমু বৰবৰুৱা হৈ কিনে যাব লাগিছিলে ডিব্ৰুগড়। এতিয়া এইটো ৰাস্তা হোৱাৰ কাৰণে বহুত এটা সুবিধা হৈছে। আৰু এতিয়া মই তেল ভৰাব লাগিব। এতিয়া যাব লাগিব মই খামটিঘাট ডিপু আছে আগত আছে। ইয়াৰ পৰা কমেও 500 মিটাৰমান দূৰত আছে। আৰু বিশেষ ভাল এটা তেল মানে ঠেলি কিনে যাব হ'লে কিবা এটা ভাল এটা লাগিছে। মানে ইমান যে খোজকাঢ়িব নালাগে, মই 500 মিটাৰ ইমান বেছিও নহয়, খোজকাঢ়ি কিনে যাব পাৰিম। বেছি দূৰ থাকিলে আৰু কষ্ট এটা বহুত ডাঙৰ এটা প্ৰব্লেম হৈ গ'লহেঁতেন। চ' ইমান ঠাণ্ডাও, সিমান বতৰ ইমান গৰমো নাই, বেছিকৈ খোজকঢ়া অৱস্থা ঠিকে আছে যাবলৈ। চ' এতিয়া গৈ থাকোঁগৈ আৰু বেছি দেৰি নকৰোঁ, কাৰণ বৰষুণ দিলে আৰু বিশেষকৈ বহুত ডাঙৰ প্ৰব্লেম হৈ যাব। গৈ থাকোঁ আৰু কাৰোবাক লিফ্টটো নোখোজোঁ আৰু লিফ্ট নোখোজোঁ, চিধা যাওঁ আৰু। বেছি দূৰ 500 মিটাৰে। আগৰ টাইমত ৰানিঙৰ টাইমত 5 কিলোমিটাৰ এনেই দৌৰ মাৰি কিনে গৈ আছিলোঁ। এতিয়া 500 মিটাৰৰ খোজকাঢ়োতে একো নাই। ব'লক এই বাইকখন আৰু ঠেলিব লাগিব আৰু। কথা ক'ম, যদি আপুনি লং জাৰ্ণি কৰি আছে, তেলটো পূৰা ষ্টকত থ'ব লাগিব। মোৰ এটা ভুল এটা হৈ গ'ল। মানে মই ভৰাম বুলি কৈছিলোঁ, লেঙেৰিত ভৰাম বুলি আহিছিলোঁ ৰাতিপুৱা, কিন্তু ৰাতিপুৱা মানে লেঙেৰিত বন্ধ আছিলে ডিপু। চ' সেইকাৰণে মোৰ এইটো অৱস্থা হৈ আছে। এতিয়া বাইক ঠেলি কিনে যাব লাগিব মই ডিপু। আৰু কমেও বুলি ক'লে ৰ'দটো এতিয়া আহিলে আকৌ অৱস্থাটো সেনেকৈ হৈছে। অলপ দেৰি পিছত ঠাণ্ডা হ'ব, আকৌ ৰ'দ আহিব, সেনেকৈ চলি আছে অৱস্থাটো। চ' মই এইটোৱে ক'ম, যদি লং জাৰ্ণি কৰি আছে, তেলটো ষ্টকত থ'ব লাগিব, নহ'লে এই বাইকটো ঠেলা অৱস্থা লাগিবই আৰু মোৰতো ওচৰ আছে বুলিহে, আৰু বেছি দূৰ থাকিলেতো আৰু মোৰ কি হৈ গ'লহেঁতেন। চ' সেইটোৱে কওঁ। আৰু গৈ কিনে পূৰা টেংকিটো ফুল কৰিব লাগিব, কাৰণ মই যাওঁগৈ এতিয়া বৰবৰুৱা হৈ কিনে মই এইফালে যাওঁ গৰধুৰীয়া যাওঁ এইফালে চাউলখোৱা। চ' বাইদেউ ঘৰ তাতেই মই গৈ কিনে আনিব লাগিব। ঠাণ্ডাটো অলপ বহিলেও নেকি, বেছিয়ে ৰ'দ আছে অলপ। বলো। বাইক ঠেলা অৱস্থা মোৰ এতিয়ালৈকে 2 বাৰ হৈ গৈছে, ছেকেণ্ড টাইম এইটো। আগতে আছিলে মোৰ গোলাঘাট যেতিয়া কাম কৰিছিলোঁ, তেতিয়া মোৰ এনেকুৱা পৰিস্থিতি হৈছিলে, আৰু আজি মোৰ এনেকুৱা পৰিস্থিতি বাইক ঠেলা। আহি পালোঁ আৰু ডিপু দেই। চকুৱে দেখি পালে অলপ মানে বেলেগ এটা পাৱাৰ আহি যায়, ঠেলি কিনে যাওঁ আৰু আহি পালোঁ আৰু বৈ আহি পালোঁ। এইখন ইণ্ডিয়ান অইল, এইটো হয় খামটিঘাটৰ। এইটো ডিপুটো নেপালে মই মানে তেল নাই যদি, মোৰ আৰু লাগিব আৰু ঠেলি কিনে যাব লাগিব ডিব্ৰুগড়লৈকে আৰু। কাৰণ এইটো ৰ'ডত এটাই আছে, খামটিঘাটটো আছে ডিপু, আৰু আমাৰ এইফালে আছে লেঙেৰী, আৰু এইফালে ডিপু নাই। আছে যদি বামুণবাৰী সেইফালে বেলেগ কথা, বামুণবাৰীত আছে মানে। ঠাণ্ডা থাকিলে অলপ খোজকাঢ়ি কিনে ভালে লাগে।
এতিয়া ৰ'দটো আহি গ'ল ন আকৌ ঠাণ্ডা আছিলে ৰ'দ আহি গ'ল নাই ডিপু পাইছোঁ দেই So, বন্ধুসকল টেংকি ফুল কৰিলোঁ 220 টকাৰ টেংকি ফুল কৰিলোঁ আৰু যাওঁ ভৰালোঁ অলপ ঠাণ্ডাত ৰেষ্ট লৈ লৈছোঁ মানে বহুত গৰমৰ পৰা তিতি কিনে অৱস্থা নাই চিটৰ কভাৰ চাইছোঁ চিটৰ কভাৰ পূৰা গৰম হৈ গৈছে মানে ঠেলি ঠেলি আহিছে আৰু এতিয়া যাওঁগৈ চিটা ৰখি নকৰোঁ ইয়াতে ৰখিছোঁ লাষ্ট যি ৰখিছোঁ আৰু ৰখি নকৰোঁ কাৰণ বহুত গৰম হৈ আছে এতিয়া পূৰা ৰ'দ দি আছে এইফালে আগফালে ডাৱৰীয়া হৈ আছে মানে ডিব্ৰুগড় ফালে বৰষুণ দি থাকিব পাৰে কিন্তু ত' দেখিছে ত' ব'লক গৈ থাকোঁ আৰু এনেকৈ গৰমত চ' বন্ধুসকল আহি পালোঁগৈ মানে আধা ৰাস্তা আহি পালোঁ এতিয়ালৈকে ঘৰ পোৱা নাই আৰু এইজন বাইদেউকে মই আনিবলৈ গৈ আছিলোঁ বাইকখন ঠেলি কিনে এই কথাটো কোৱা নাই এতিয়ালৈকে ভিডিঅ' চালে পাছত গম পাব চ' এতিয়া যিহেতু যাওঁতে আমাৰ ৰ'দ দি আছিলে এতিয়া বৰষুণ লাহেকৈ দি আছে অলপ ছিটিয়াই আছে পানী দেখিছে বতৰটো পূৰা বেয়া কৰি আছে পূৰা আন্ধাৰ হৈ গৈছে ৰাস্তা পূৰা আন্ধাৰ চ' আমি এতিয়া যাব লাগিব সোনকালে যাব লাগিব কাৰণ বেছি দেৰি ৰখিলে ইয়াতে তিতি পূৰা বেয়া হৈ যাব অৱস্থা চ' দেখিছে হেলমেট পূৰা তিতি কিনে অৱস্থা বেয়া হৈ গৈছে চ' ব'লক যাওঁগৈ আৰু